जनायनि मुंखरसेले गामियाव गामि बेंगिरिनि हेफाजाबाव ड्राग्सनि हेंथायै सिग्रोमदों। गामिनि गावबुरा आरो रायजोनि हेफाजाबै जनाय पुलिस बिफाना सानै ड्राग्स फानग्रा आरो बायग्राखौ हमनो हादों। हमजानाय सानै दायनिगिरिनि मुंखौ रमेश भुइया आरो राजु कुम्बां होनना सिनायथिनो हायो। गामि गामि स्टोरै ड्राग्स फानखुमानाय आरो बायखुमानाय गाज्रि हुदाया बारानिफ्राय बारा जानायखौ नुनो मोन्दों। धेमाजि जिल्ला जनाय मुखुमा 1 नं मुंखरसेले गामियाव स्टोरै खबर मोननानै सानै ड्राग्स फानग्रा आरो बायग्राखौ जनाय पुलिसा गामिनि गावबुरा आरो रायजोनि हेफाजाबै हमनो हायो। गामि गावबुराया फोरमायनाय बायदिब्ला मुंखरसेले गामिनि रमेश भुइयानि नखराव गोबाव समनिफ्रायनो ड्राग्स फाननाय सोलिगासिनो दंमोन, जायखौ दिनै गामि गावबुरा आरो रायजो जयै सिग्रोमनायाव ड्राग्सजों लोगोसे रमेश भुइया आरो राजु कुम्बां मुंनि सानै सुबुंखौ हमनो हायो। राजु कुम्बां नम्बर 1 मुलकंचले। মই নাখাওঁ, মই বেলেগকে কিনি দিছিলোঁ। মোক কিনিব পঠাইছিলে লগৰীয়া হিচাপে। তাৰ আছে ল'ৰা দুটা। বকুল কুম্বাং, টনি ময়ং। মানে বেলেগৰ পৰা পোৱা নাই বুলি মই মোৰ দাদাকে লাগে, ই মোক ভাইটি হিচাপে মই পোৱাৰ কাৰণে ইয়াৰ ঘৰৰ পৰা অলপ দিছিলে, সেইটোকে মই দি দিব কৈ আছিলোঁ। পইচা মোক 300 টকা দি পঠাইছিল। সদায় নিকিনো, মই সদায় লৈয়ে নিদিওঁ, আজিয়ে লৈ দিছোঁ। ইয়াতে মুৰকংচলে। কোনে কোনে বিক্ৰী কৰে এইটো মই নাজানো। ক'লোতো এইটো শুনা মতে ৰবীন গগৈ ইহঁতে বেচে বোলে। নাজানো মই। আৰু ৰাংকপতি বিক্ৰী কৰে এইটো কেপ্টেইন বুলি শুনো নাম মতে। এইটো নাজানো, ইমানটো গৈ পোৱা নাই। আৰু ক'ত কৰে তৰাজানত কৰে নেকি? তৰাজানতো কি নামটো মই পাৰফেক্টকে নাজানো, এনেই দাদা বুলি আগত মাতিছিলে। নাম ৰমেশ ভূঞা। ৰমেশ ভূঞা, মুৰকংচলে। এতিয়া গাঁৱৰ ৰাইজে আপোনাৰ পৰা যিটো ড্ৰাগছ সাৰ্টিফিকেট ধৰা পেলাইছে, ক'ৰ পৰা আপুনি ড্ৰাগছ সেৱন কৰিছিলে, ক'ৰ পৰা কিনি দিছিলে? হয়, এইটো মই তৰাজানৰ পৰা কিনিছিলোঁ, মই নিজে খাবৰ কাৰণে লৈছিলোঁ। কেতিয়া লৈছিলে? ৰাতি, যোৱাকালি ৰাতি। কিমান মান লৈছিলে? মানে হাফ। মানে টকাৰ মূল্য কিমান পৰিব? 500 টকা। 500 টকা। সদায় খায়নে? সদায় নাখাওঁ, কেতিয়াবা খাওঁ। কেতিয়াবা। আপোনাৰ লগত কোন কোন আৰু জড়িত আছে? মোৰ লগত লগৰীয়া গাঁৱৰ 2জন আছে, হৰিশ তায়ং আৰু এইটো ছত্ৰজিৎ নয়ং। আপোনালোকে একেলগে খায়? হয়, আমি একেলগে খাওঁ। হয়, 2-3 মাহ হ'ল। মই আগত খোৱা নাছিলোঁ, এতিয়াই খাইছোঁ মই সিহঁতৰ লগত গৈ পিনি। গাঁৱৰ ৰাইজে অভিযোগ দিছে আপুনি বিক্ৰীও কৰে বুলি, হয়নে নহয়? নাই, বিক্ৰী নকৰোঁ মই। অকল খায়? হয়। কিমান টকাৰ আপুনি লয়? 500 টকা, 300 টকা। মই 1 নং মুৰকংচলে গাঁৱৰ গাঁও প্ৰধান হয়। আজি আমাৰ গাঁৱত এই ভূঞাঘৰত এঘৰত আমি ড্ৰাগছ বেচি থকা অৱস্থাতে এজন ল'ৰাক আটক কৰোঁ আৰু ল'ৰাজনৰ পৰা কিছু ড্ৰাগছ পাইছোঁ। গতিকে আমি এই ল'ৰা দুজনক প্ৰশাসনক চমজাই দিম বুলি প্ৰশাসনকো ফোন কৰিছোঁ, আহিব, প্ৰশাসনৰ মানুহে আহিব। গতিকে প্ৰশাসনে যি ব্যৱস্থা লয় সেইটো আমি গাঁৱৰ ৰাইজে অতি ভাল পাম। আৰু ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে তেখেতলোকে যিটো ষ্টেপ লৈছে এই চৰকাৰক আমি আদৰণি জনাইছোঁ। क'क्राझार नोगोर मावसारि आफादनि सिङाव थानाय रायजो राजाफोरनि थाखाय मोनसे गोनांथार फोसावथाय। क'क्राझार नोगोर मावसारि आफादाव प्रपार्टी एबा हल्डिं टेक्सनि सेल्फ एसेसमेन्ट आरो रि-एसेसमेन्ट खामानिया सोलिगासिनो